ঐ সালমান ভাই তই পাখিজনে ইয়াৰ পৰা সোনকালে লৈ যাচোন বহুত পেকপেকা থাকে পায় কাণখন ঘোলা হৈ যায় ঐ এলেন মোক চম্ভালি কথা কবি চাবি এক থাপৰ দি দিম জেগাত মুতি যাবি ৱাও আজি বহুত ধুনীয়া ছোৱালীজনী মোক প্ৰপ'জ কৰিছে দেই এইজনী যদি মই ঘৰলৈ লৈ যাব পাওঁ কিমান ভাল হ'ব হেল্ল' সালমান ভাই মই তোমাৰ বহুত ডাঙৰ ফেন হয় বহুত ডাঙৰ বিগ ফেন হয় আই লাভ ইউ হে আজি মোক ইমান ধুনীয়া ছোৱালীজনীয়ে মোক আই লাভ ইউ কৈছে এইজনী যে মই ঘৰলৈ লৈয়ে যাম দেই আজি থৈ দিলে ভাল নহ'ব পিছত কোনোবাই উঠাই লৈ যাবও পাৰে তই কথাটো ঠিকেই ভাবিছ দেই সালমান ভাই তই যদি সোনকালে এপাক উঠাই কিনি নিনিয় মই উঠাই কিনি লৈ যাম গোটেই বৰ পেকা থাকে নি কাণখন শুনি শুনি ঘোলা হৈ থাকে সোনকালে লৈ যায় নিয়াৰ পৰা ঐ এলেন 20 में मत बोलो नहीं तो खापर मिलेगा सपल खापर खाই পাছ টকা হেনিবা চাবি ক জেগাত পৰি যাবি খালে মানে ঐ পাখি তই যে খালি বৰ চেনি ক ইমানকে চেনি খোৱা ভাল নহয় চাবি ক কাহিনীবা জেগাত ফচি যাবি ঐ এলেন তই মোক ক'ত চেনি খোৱা দেখিলি হে এনেই চেনি খুৱাই থাকিবি ক বস্তা হিচাপে চেনি খুৱাই দিম বাপৰে তেতিয়া গম পাবি अरे तो सेनी खाओ नेकी सेनी खा लड़की मुझ पसंद नहीं आता है हाथों हाथों मुझे जाने दो एकदम मो एनका साली एकदम पसंद नहीं आता है तो साला एलेन कुकुर तय मुख सेनी खा बोली एने मिसाके लगा दिली न तुक लो আজি एनक पुरा धुला दिली নহয় तुक सुली पखे थम আজি खुद कर साबी को